হেল্ল' গাইজ, আমি দুইজনীয়ে মানে উস্তাদি মাৰি আজি বজাৰলৈ আহিছিলোঁ অকলে দেই। তাৰপিছত অকলে আহিলোঁ, আহোঁতে ৰিক্সাত আহিলোঁ। তাৰপৰা ভাবিলোঁ যে আমি অভাৰব্ৰিজ খোজকাঢ়ি মানে পাৰ হ'ম। তাৰপৰা আধা খোজকাঢ়িলোঁ, এনেকুৱা টিকা ফটা ৰ'দ, মানে কি ক'ম, মানে এইফালে কাউৰীজনীও চিঞৰি চিঞৰি মানে মৰি গৈছেগৈ, মানে এনেকুৱা টিকা ফটা ৰ'দ। তাৰপৰা ভাবিলোঁ যে আমি নামি যাম আৰু ব্ৰিজৰ কাষত যে থাকে চিৰিৰে নামি যাম। চিৰিৰ ওচৰলৈ আহিলোঁ, এতিয়া আমি ৰাস্তা বিচাৰি পোৱা নাই নহয়, কোনফালে যাম, গণ্ডগোল লাগি গ'ল নহয়। এতিয়া এফালেদি নামি গ'লে ট্ৰেইন ষ্টেচন আকৌ পাৰ হ'ব লাগিব, পাৰ হ'লে আকৌ চিৰি বগাব লাগিব, চিৰি বগালে আকৌ ভৰিকেইখন বিষাব, ভৰিকেইখন বিষালে আকৌ ঘৰত গৈ কান্দিব লাগিব। বহুত প্ৰব্লেম মানে আমাৰ। এতিয়া মানে এডোখৰ ৰৈ আছোঁ, নামিতো যাব পৰা অৱস্থা নাই, কাৰণ আকৌ ট্ৰেইন ষ্টেচন পাৰ হ'বই লাগিব। বেটেৰীতে যাওঁগৈ নেকি ন? বেটেৰীতে যাম। উপায় নাই মানে, ইমান টিকা ফটা ৰ'দ, ঐ উপায় নাই, ব'লক।